আজি মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে পালেং শাকেৰে বনোৱা মিক্স দালি। মই লৈছোঁ পালেং শাকখিনি ভালকৈ কুটি লৈছোঁ। তাৰপিছত দালিখিনি মিক্স দাল, মাটি দালি, মচুৰ দালি, মগু দালি গোটেইখিনি মিক্স কৰি মই ধুই লৈছোঁ। তাৰপিছত তেনেদৰে কুকাৰত মই গোটেই দালিখিনি দি দিছোঁ। দিয়াৰ পিছত পালেং শাকখিনি কাটি লোৱা পালেং শাকখিনি তাতে মই দিছোঁ। তাত দিছোঁ মই তেজপাত দুখিলা। তাৰপিছত দিছোঁ মই লং আৰু ইলাচি। তাৰপিছত নিমখ আৰু হালধি দিছোঁ। বহুদিন হ'ল মই একো ৰেচিপি দিয়া নাছিলোঁ। আজি এটা চিম্পল ৰেচিপি লৈ আহিছোঁ। তাৰপিছত দিলোঁ মই পানীখিনি দি মই কুকাৰত এনেকুৱাকৈ 2টা চিটি মাৰি ল'লোঁ। মাৰি লোৱাৰ পিছত এখন কেৰাহীত তেল দিলোঁ। তেলৰ পিছত মই জিৰা দিলোঁ। তাতে জিৰাখিনি অলপ ভাজি লৈছোঁ। লোৱাৰ পিছত তাত মই কুটি লোৱা নহৰু দিলোঁ। তাৰপিছত দিলোঁ মই কেঁচা জলকীয়া। তাৰপিছত দিলোঁ মই পিঁয়াজ কুটি লোৱা। তাৰপিছত দিছোঁ মই আদা মই এনেকৈ অলপমান গোটেইখিনি মই মিক্সিত পিছা নাই। আদাখিনি খুন্দনাত খুন্দি লৈছোঁ। তাৰপিছত দিলোঁ মই বিলাহীখিনি কাটি লোৱা বিলাহীখন ভালকৈ মই মিহলাই লৈ তাত দিলোঁ মই পালেং শাক আৰু অকণমান পালেং শাক এনেকুৱাকৈ কুটি লৈছিলোঁ। কুটি লোৱা সেইখিনি মই পালেং শাক দি দিলোঁ। পালেং শাকখিনি দিলোঁ। দিয়াৰ পিছত তাত দিলোঁ মই ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ। তাৰপিছত গোটেই দালিখিনি এনেকুৱাকৈ তাতে মই বাকি দিলোঁ। গোটেই দালিখিনি বাকাৰ পিছত দেখিছে আপোনালোকে কিমান গোটা হৈছে দালিখিনি। সেইকাৰণে মই তাত দিলোঁ পানী দি এনেদৰে ভালকৈ মিহলাই ল'লোঁ। তাৰপিছত এটা এক্সট্ৰাকৈ মই লৈ ল'লোঁ এনেকুৱা বাতি। তাতে মই তেল মৰা বাতিটো তাতে মই তেল দিলোঁ। তাৰপিছত দিলোঁ পাঁচফোৰণ, তাৰপিছত শুকান জলকীয়া। তাৰপিছত তাতে ৰেড চিলি অলপ দিলোঁ। দি তাতে মই এনেকৈ তেল মাৰি গোটেইখিনি এনেকৈ মই চম্ভাৰ দি ল'লোঁ। দিয়াৰ পিছত হৈ গ'ল মোৰ এইখিনি দালি। তাৰপিছত শেষত মই ধনিয়া দিলোঁ। ধনিয়া পাত দি দিলোঁ। দিয়াৰ পিছত উতলিলে দেখিলেই আপোনাৰ কেনেকৈ ধুনীয়া লাগিছে দালিখিনি। খাওঁ খাওঁ লাগিছে চাগে। গতিকে এনেকৈ মই গোটেইখিনি দালি বনাই এতিয়া মই ছাৰ্ভ কৰিলোঁ। আপোনালোকেও যদি এনেকৈ বনাই খাই চাব, কেনেকুৱা লাগে কমেণ্ট ছেকশ্যনত জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ।